বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ঘৰত থকা বা বজাৰ নোযোৱা বা একো কাম নকৰা টাইমতো কি কৰোঁ আজি আপোনালোকক দেখাওঁ। আজি এয়া চাহপাতৰ বেগ লৈ বাগানত সোমাইছোঁ। এয়া চাহপাতৰ বেগ, এয়া পানী লৈ আহিছোঁ। পানী লৈ এয়া বাগানত আজি চাহপাত ছিঙিবলৈ লৈছোঁ। আমাৰ সৰুকৈ বাগান অকণমান আছে চাহপাতৰ। এয়া মায়ে বাগানৰ মাজত চাহপাত ছিঙি আছে। এয়া সৰুকৈ অকণমান আছে পাত, চাহপাত অলপমান ওলায়। ঘৰতে আমি চব চাহপাত ছিঙো, কলম দিওঁ। বাহিৰা মানুহ বৰকৈ নলগাওঁ, সৰু বাগান কাৰণে। এয়া এই বাগানৰ মাজে মাজে কিছুমান হাঁচি গছ আছে। এইবিলাক বিকিও আমি কিছুমান পইচা উপাৰ্জন কৰিব পাৰোঁ। এনেধৰণে বাগানৰ মাজত হাঁচি গছ লগাই থোৱা আছে। এইবিলাক হাঁচি গছ। এইবিলাক হাঁচি গছে এনেকুৱা ধৰণে মাল ধৰি আছে। এনেকৈ ধৰণে আমি চাহপাত ছিঙি আছোঁ। মানুহে কয় কষ্টৰ ফল হেনো সদায় মিঠা, সেইকাৰণে সদায় কষ্টই কৰি আছোঁ। পিছত কি হয় নাজানো। এনেধৰণে আমি ঘৰতে চাহপাত ছিঙা হয়। এনেকৈ পাত ছিঙি ঘৰত থৈ দিমগৈ আৰু গধূলি সময়ত গাড়ী আহি ঘৰৰ পৰা লৈ যাবহি চাহপাত। এইখিনি হাঁচি গছ ইয়াত দেখাই আছে, দেখিছেনে আপোনালোকে? এনেকুৱা ধৰণে এইবিলাক বুটাম বহি গৈছে। তলতো খাই আছে এইবিলাক। আমাৰ বেছি দাম পোৱা নাযায়, সৰু সৰুতে আমি বিকি দিয়া হয় যে, সেইকাৰণে আমি বৰ বেছি দাম পোৱা নাযায়। এনেকৈ বহুত গছ মৰিও যায় পোকে খাই। পোকবিলাকে বেছিকৈ খাই দিয়াৰ ফলত কিছুমান গছ মৰি যায়। এনেধৰণে আছে অলপ দিনৰ আগত অলপ বিকা হ'ল গছ। এতিয়াও আমাৰ অলপ আৰু অলপ মাজে মাজে গছ আছে। সাঁচি পুলি আকৌ লগাব লাগিব। এনেধৰণে আমাৰ চাহপাতটোতো কেইটকামান পোৱা যায় আৰু হাঁচি গছ বিকিও বিশেষকৈ চাহপাততকৈ আমাৰ হাঁচি গছখিনিতহে বেছি পইচা পোৱা যায়। মাজে মাজে পইচা দৰকাৰ হ'লে বিকি থকা হয়। এতিয়া আকৌ মাজে মাজে অলপ লগাব লাগিব। আমাৰ এতিয়া পাত ছিঙি শেষ হ'ব হৈছে আৰু এয়া ছিঙি থকা হৈছে পাত ছিঙি শেষ হ'ব হৈছে আৰু অলপ আছে আৰু। ভিডিঅ'টো যদি আপোনালোকে ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু যদি কমেণ্ট কৰাৰ লগতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কিনাৰতে থকা বেল আইকনটো টিপি দিব।
আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।